নমস্কাৰ। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে কবিতা, আবৃত্তি আৰু সাধুকথা লগতে অসমীয়া ভাষা শিক্ষাৰ সমলেৰে পৰিপুষ্ট ইউটিউব চেনেল হিয়াঞ্জলি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আটায়ে আদৰি। নমস্কাৰ। কবিতাৰ শিৰোনাম বিশ্বশিল্পী, কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই গীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে, সাম্যৰ, সমৃদ্ধিৰ, সৌন্দৰ্যৰ, মহামহত্বৰ, পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনীষাৰে মোকেই কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকেই শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্যৰূপে মই মোকে দিওঁ উপহাৰ। মোকেই কৰি সৰু প্ৰচাৰ, বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ, জয় জয়কাৰ।